হেল্ল' গাইজ, কি খবৰ? সকলো ভালে আছেনে? আজি মই আৰু অৰূপ গৈ আছোঁ গুৱাহাটীলৈ আৰু কামাখ্যা মন্দিৰলৈ। আপোনালোকক ধুনীয়াকৈ ভিডিঅ'বিলাক ধুনীয়াকৈ দেখুৱাই গৈ থাকিম। আপোনালোকে খালি ধুনীয়াকৈ চাই গৈ থাকিব। ৰ'ব গৈ থাকিলেতো আমাৰ নহ'ব, আমাৰ স্কুটিখনতো পেট পূজাটো কৰি ল'ব লাগিব। সেইকাৰণে স্কুটিখন আমি পেট্ৰলটো ভৰাই ল'লোঁ আৰু অৰূপ আৰু মই এতিয়া আমি যাবলৈ ওলালোঁ। আৰু এতিয়া আমি আহি পালোহি আমি জাগীৰ ৰোড, জাগীৰৰ বাইপাছত এতিয়া আমি উঠিলোহি। এতিয়া বাইপাছত এতিয়া আমি আহি আছোঁ গুৱাহাটীলৈ। আৰু আমি ভাবি আছিলোঁ এইকেইটাত মানে বৰষুণ দি আছে। আজি হয়তো বতৰটো ইমান তেনেকুৱা ভাল নহয়, অৱশ্যে বহুত বেয়াই হয়। তাৰ মাজতে আপোনালোকৰ মাজলৈ আকৌ পালেহি আমাক বৰষুণে যোৱা বাটতে। আৰু বৰষুণ দি আছে, কিনিক কানাক কৰি এনেকৈ পৰি আছে লাহে লাহে বৰষুণটো। আমি গুৱাহাটী পাইছোঁহি আৰু অভাৰব্ৰিজখনৰ ওপৰলৈ চাওকচোন, আৰু কি ধুনীয়া লাগিছে। আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই থাকিম, ধুনীয়াকৈ চাই গৈ থাকিব। এয়া পালোহি আমি কামাখ্যা গেট, আৰু কামাখ্যা গেটৰ ভিতৰত দি আমি সোমালোহি। আৰু এতিয়া যাব লাগিব, যিহেতু আমি মন্দিৰলৈ ভিতৰলৈ এনেকৈ কৰিবলৈ আমি গৈ আছোঁ। আৰু ইমান ধুনীয়া লাগিছে চাওকচোন, ইয়াত দোকান বজাৰবিলাক কি ধুনীয়াকৈ আছে। আৰু এই দুই এদিনতে আমাৰ ইয়াত কামাখ্যা মন্দিৰত অম্বুবাচী মেলা হৈ গৈছিলে, যিহেতু তেতিয়া মই এনেকৈ আহিবৰ কাৰণে নোৱাৰিলোঁ। আৰু ময়ো আজি আপোনালোকক হয়তো আৰু এই দোকানখনলৈ আমি সোমালোঁ। সেই দোকানতে আমি বেগ আৰু জোতা এনেকৈ কৰি পেলাই থ'লোহি। আৰু আপোনালোকে যদি কিবা মিঠাই প্ৰসাদ যদি লওঁ বুলি ভাবে, ধুনীয়াকৈ আপোনালোকে লৈ কৰি আহিব পাৰিব। আৰু অৰূপ আৰু মই এনেকৈ মন্দিৰলৈ আহিলোঁ। আৰু আপোনালোকক মই বাহিৰৰ পৰিৱেশটো ধুনীয়াকৈ দেখুৱাই থাকিম, আপোনালোকে খালী ধুনীয়াকৈ চাই থাকিবচোন। মোৰ যদি কিবা কথা কওঁতে যদি ভুল হৈছিলে, আপোনালোকে খালি শুধৰাই দিব। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। আকৌ এটা মই নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈকে বাই।